আপোনাৰো যদি এনেদৰে গুৰুহা ফাটে ভিডিঅ'টি শেষলৈকে চাব। হাই, মই পুনম দাস মনু। আহক সোমবাৰৰ পৰা আৰম্ভ কৰোঁ। ওম নমঃ শিৱায়। এই ঠাণ্ডাত সোমবাৰে ৰাতিপুৱা আহিব মন নোযোৱা সত্ত্বেও আহোঁ, কিয়নো এই কামটোৰ কাৰণেইতো জীৱনটো ভালে চলি আছে। দুপৰীয়া লাঞ্চত এয়া আৰু গধূলি জলকীয়া মেগী। আচলতে ডেইলি ব্লগ মই এইটো কাৰণে নিদিওঁ, সদায় সদায় মোৰ খোৱা পিন্ধাখিনিক লৈ মানুহে কি শিকিব। লাগিলে 2-3 দিনৰ মূৰতে এটা ভিডিঅ' দিওঁ, য'ত নেকি তাৰে 2-3টা ক্লিপছৰ পৰা মানুহে বেলেগে কিবা এটা শিকিব পাৰে। আজিকালি আপোনালোকৰ কমেণ্ট আৰু মেছেজত পোৱা ৰিকুৱেষ্ট ভিডিঅ'বিলাক বনাবলৈ ট্ৰাই কৰি গৈ আছোঁ। কেতিয়াবা দেৰিও হৈ যায়, কিয়নো মই অকল ছানডেটোহে ঘৰত থাকোঁ, বাকী আৰু গধূলি আহি কেতিয়াবা মনো নাযায় দিয়কচোন। বাৰু কথা কৈ কৈ মোৰ এয়া ৰাজমা আৰু ৰুটি হৈ গ'ল। এয়া আছিলে মঙলবাৰে, যিহেতু ঘৰত মিস্ত্ৰী লাগি আছিলে, সেইকাৰণে কামলৈ নগৈ মই দুপৰীয়াৰ ভাতৰ কাৰণে যোগাৰ কৰি আছিলোঁ। আৰু সৰস্বতী পূজা আহিল যিহেতু এই ফুলডাল ৰাখি থৈ দিলোঁ। দুপৰীয়া কমলা টেঙা খাই ইফালে আকৌ চাটনি আৰু চালাডো বনালোঁ। আৰু এয়া যোৱাকালি ৰাতি ভেচলিনৰ লগত ভিটামিন ই কেপচুল এটা মিক্সড কৰি এনেদৰে ভৰিত লগালে ভৰি কেতিয়াও নাফাটে। আজিলৈ আহিছোঁ, বাই।